মৰমৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে সকলোকে আমাৰ এই ডিভিশ্যনলৈ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত এইচএছ কেণ্ডিডেটসকলৰ কাৰণে লৈ আহিছে সুখবৰ আৰু তোমালোকৰ অৱশেষত অপেক্ষাৰ অন্ত পৰিলে আৰু আজি তোমালোকৰ যি এইচএছ ৰিজাল্ট এইচএছ 2023 ৰিজাল্ট সেই ৰিজাল্ট আজি ঘোষণা কৰা হ'ব আৰু এই ৰিজাল্ট তোমালোকে কেনেধৰণে পাব পাৰিবা বা আজি ৰিজাল্ট দিয়াটো তোমালোকৰ প্ৰমাণ সহকাৰে মই দেখাম এটো কোনো ফেক নিউজ নহয় আৰু সম্পূৰ্ণ সঁচা তথ্য আৰু তোমালোকক মই প্ৰমাণ সহকাৰে তোমালোকক দেখাম যে আজি যি ৰিজাল্ট সেই ৰিজাল্ট আজি 9 বজাত ঘোষণা কৰা হ'ব আৰু তোমালোকে সেই ৰিজাল্ট চাবৰ কাৰণে তোমালোকে কি কৰিব লাগিব আৰু প্ৰথমতে তোমালোকক দেখাই লওঁ যে তোমালোকৰ যি ৰিজাল্ট সেই ৰিজাল্ট 9 বজাত ঘোষণা কৰাটো তোমালোকৰ ক'ত তোমালোকে চাব পাৰিবা আৰু তোমালোকে তাৰ কাৰণে তোমালোকে কি কৰিবা প্লে ষ্ট'ৰলৈ যাবা আৰু প্লে ষ্ট'ৰত গৈ পেলাই তোমালোকে আসাম এইচএছ ৰিজাল্টছ বুলি মাৰিবা আৰু আসাম এইচএছ ৰিজাল্টছ বুলি মৰাৰ পিছত সাৰ্চ কৰাৰ পিছত তোমালোকে প্লে ষ্ট'ৰত সাৰ্চ কৰাৰ পিছত তোমালোকে সেকেন্ড অপচনত তোমালোকে দেখিবা যে ওপৰৰ পৰা 2 নম্বৰত তোমালোকে উপলব্ধ বুলি এডুকেশ্যন বুলি যে আছে উপলব্ধ বুলি UPOLOBDH এনেধৰণে যে এটা এপ আছে সেই এপটো তোমালোকে ইনষ্টল কৰি ল'বা আৰু এটো মোৰ ইনষ্টল কৰি থোৱা আছে সেইকাৰণে ওপেন বুলি ওলাইছে আৰু তোমালোকে ইনষ্টল কৰি পেলাই ৰেজিষ্ট্ৰেচন কৰি ল'বা ৰেজিষ্ট্ৰেচন কৰা তাত তোমালোকে ফোন নাম্বাৰ তাৰপিছত তোমালোকৰ যিখিনি তাত সোধে মানে যিখিনি পুৰাবলৈ দিয়ে সেইখিনি তাৰপিছত নাম মাৰিবলৈ আহিব ফোন নাম্বাৰ তাৰপিছত তোমালোকৰ নাম দিবলৈ আহিব তাৰপিছত তোমালোকে কোন ষ্ট্ৰীমৰ সায়েন্স নে আৰ্টছ নে তোমালোকে কমাৰ্চ নে হেতু তোমালোকে তাতে ক্লিক কৰিবা তাতে তোমাৰ অপচন দিয়া থাকিব গতিকে সেই অপচনটো আৰ্টছ হলে আৰ্টছত তোমালোকে ক্লিক কৰিবা সায়েন্স হলে সায়েন্সত আৰু কমাৰ্চ হলে কমাৰ্চত তাৰপিছত তোমালোকে ওপেন কৰিবা আৰু এটো তোমালোকৰ অফিচিয়েল ৱেবছাইট গতিকে এটো হল অফিচিয়েল ৱেবছাইট অফিচিয়েল এপ এটো হল সম্পূৰ্ণ তোমালোকৰ অফিচিয়েল এপ আৰু এই অফিচিয়েল এপত তোমালোকে দেখিছানে এইচএছ ফাইনেল ৰিজাল্ট 2023 আৰু কেইদিনমানৰ পূৰ্বলৈকে মানে টু বি এনাউন্স সুন বুলি দিয়া আছিল অৰ্থাৎ অতি সোনকালে মানে এইচএছ ৰিজাল্ট দিয়া হ'ব বুলি দিয়া আছিল এইচএছ ৰিজাল্ট 2023 টু বি এনাউন্স সুন এনেধৰণে দিয়া আছিল কিন্তু এতিয়া তোমালোকে ইয়াতে দেখা পোৱা গ'ল যে ৰিজাল্টস টুডে 9 AM বুজি পাছনে অৰ্থাৎ আজি তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব 9 বজাত গতিকে 9 বজাত তোমালোকে আজি তোমালোকে 9 বজাত তোমালোকৰ যি ৰিজাল্ট সেই ৰিজাল্ট তোমালোকে এই এপটোৰ জৰিয়তে তোমালোকে চাব পাৰিবা আৰু ৰিজাল্ট ঘোষণা কৰাৰ লগে লগে মই তোমালোকৰ ৰিজাল্ট চেক কৰি তোমালোকে ইয়াতে দেখাম তোমালোকে কেনে ধৰণে চেক কৰিব পাৰিবা গতিকে তোমালোকৰ বাবে এটা সুখবৰ আৰু তোমালোকৰ যিমান ফ্ৰেন্ড আছে সকলোলৈ তোমালোকে শেয়াৰ কৰা তোমালোকৰ অন্যান্য যিমান ফ্ৰেন্ড আছে তোমালোকে সকলোলৈ শেয়াৰ কৰা যাতে তেওঁলোকক মানে বিষয়টো গম পায় বা তেওঁলোকক নিউজটো গম পায় যে আজি যেটো মানে এইচএছ ৰিজাল্ট সেই এইচএছ ৰিজাল্ট আজি দিয়া হ'ব আৰু এটো কোনো ফেক নিউজ নহয় এটো সম্পূৰ্ণ সঁচা নিউজ আৰু তোমালোকৰ যি এটো অফিচিয়েল এপ এটো অফিচিয়েল এপত দিছে গতিকে অফিচিয়েল এপত তোমালোকৰ মিছাকে দিব নোৱাৰে গতিকে সম্পূৰ্ণ এটো সঁচা